নমস্কাৰ আজি আপোনালোকক দেখুৱাব গৈ আছো আমাৰ হৈ যোৱা প্ৰশিক্ষণ এটা কিছু মুহূৰ্ত আৰু তেওঁলোক আহিছিল ওদালগুৰিৰ পৰা আৰু তেওঁলোকে প্ৰশিক্ষণটো লৈ কেনেকুৱা প্ৰতিক্ৰিয়া সেইখিনিও দেখুৱাম ভিডিঅটো চাই থাকিবচোন স্কিপ নকৰাকৈ আৰু আপোনালোকে ক'ৰ পৰা চাই আছে এবাৰ প্লিজ কমেন্ট কৰি জনাব আৰু যদি বেয়া নাপায় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি অসুবিধা নহয় প্লিজ ভিডিঅটো শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকক দৰকাৰ নহলেও আপোনালোকৰ কোনোবা বন্ধুবৰ্গক দৰকাৰ হ'ব পাৰে এনেকুৱা ভিডিঅ সেইকাৰণে ভিডিঅটো প্লিজ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকেও যদি কোনোবাই অনলাইন যোগে বা আহিব পাৰিলেতো ভালে আহিব পাৰিলে আপোনালোকে বৰপেটালৈ আহিব পাৰে যদি আহিবৰ অসুবিধা হয় তেতিয়াহলে আপোনালোকে অনলাইন যোগে এই প্ৰশিক্ষণটো ল'ব পাৰিব অনলাইন যোগে প্ৰশিক্ষণ লৈ আপোনালোকে ধুনীয়াকৈ ব্যৱসায়টো আৰম্ভ কৰিব পাৰে ধুনীয়া ব্যৱসায় চলি থকা ব্যৱসায় একদম ভাল ধুনীয়া কৰি চলি থাকিব পাৰে এইটো ব্যৱসায় কৰি আপোনালোকে ধুনীয়া কৰি ঘৰ এখন চলি থাকিব পাৰে কাৰণ আমি বহুত বছৰে হ'ল কৰি থাকিব আমি ধুনীয়া কৰি আছো আমাৰ চাবোনবোৰ সাপ্লাই দিও বা আমাৰ মালবোৰ যিখিনি ইনগ্ৰিডিয়েন্টছ চাবোন বনোৱা ইনগ্ৰিডিয়েন্টছ সেইখিনিও আমি যোগান ধৰি আছো বেলেগক যেন বেলেগেও কৰিব পাৰে একেবাৰে কম মূল্যত আৰু একদম ভাল কোৱালিটিটো ফাৰ্ষ্ট মেইনটেইন কৰিব লাগিব কোৱালিটিটো ভাল হলেহে আপোনালোকৰ ধুনীয়া কৰি চাবোনটো ধৰি লওক ভাল হ'ব এতিয়া আপোনালোকে প্ৰশিক্ষণটো নললে আপোনালোকে কেনেকৈ পাৰফেক্ট কৰি ওলাব আপোনালোকৰ গোটেইখিনি বস্তু পাৰফেক্ট হ'ব লাগিব চাবোনৰ সব বেছটো কোৱালিটি ভাল হ'ব লাগিব আৰু চাবোনটো আপোনালোকে পাৰফেক্টকৈ বনাবলৈ জোখ-মাখটো একদম জৰুৰী জোখ-মাখত বনাব লাগিব তেতিয়াহে আপোনালোকৰ গোটেইখিনি বস্তু ভাল হ'ব মানে দেখাটো ভাল হ'ব লাগিব কামো কৰিব লাগিব স্কিনত গোটেইখিনি সম্পূৰ্ণ কৰি ধুনীয়া কৰি হ'ব লাগিব এতিয়া আপোনালোকে এনেকুৱা যদি চাবোনবোৰ বনাব বিচাৰে এনেকুৱা তাৰপিছত এনেকুৱা চাবোনবোৰ ধুনীয়াকৈ আপোনালোকে আমাৰ তাতে শিকি ল'ব পাৰে শিকি লৈ ব্যৱসায়টো আৰম্ভ কৰিব পাৰে ধুনীয়াকৈ চলি থাকিব পাৰিব ঘৰ এখন ভালকৈ চলি থাকিব পাৰে এইটো ব্যৱসায় কৰি এইটো চাৰ্কুল হয় স্কিনৰ কাৰণে বহুত ভাল এইটো মিল্ক এণ্ড চাৰ্কুল আৰু আপোনাৰ সব বেছটো এনেকুৱা এইটো সব বেছেৰে আপোনালোকে সব চাবোন বনাব পাৰিব আৰু আপোনালোকৰ কিছুমান যে মানে কালাৰিং সব বেছ থাকে সেইটোত আপোনালোকৰ কালাৰটোহে দিয়া থাকে যে আপোনালোকে আনিছে গলাই মিলি চাবোনটো দোকানত উলিয়াই দিছে বা আপোনালোকে ব্যৱসায় কৰিছে কোনোবা তাতে চেল কৰিছে তাতে কি আছে কি নাই সেইটো আপোনালোকে নাজানে কাৰণ আপোনালোকেতো নিজে দিয়া নাই ন একো এতিয়া এইটো সব বেছ লৈ আপোনালোকে ধুনীয়াকৈ তাতে দিব পাৰে আপোনালোকে ইনগ্ৰিডিয়েন্টছ খিনি জোখ-মাখত দিলে আপোনালোকৰ ধুনীয়াকৈ স্কিনত কাম কৰে এতিয়া যদি এইবিলাক আপোনালোকে চাবোন বনোৱা বস্তুবিলাক ইনগ্ৰিডিয়েন্টছ খিনি পেকেজ হিচাপত ল'ব বিচাৰে ধুনীয়াকৈ ব্যৱসায় কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ নাম্বাৰটো স্ক্ৰীনত দিয়াই আছে যদি বিচাৰে আপোনালোকে যোগাযোগ কৰিব আৰু আপোনালোকে চাবোনটো বনাই দোকানত উলিয়াই দিবলৈ এনেকুৱা ধৰণৰ বক্সবোৰ ল'ব পাৰে এইবিলাক নিম হয় এইটো চাৰ্কুল এইটো হালধি এইটো লেমন এইটো এল'ভেৰা যিকোনো চাবোনৰ আপোনালোকে বক্সবোৰ আমাৰ তাতে পাব ৰেডিমেড বক্সবোৰ ল'ব পাৰিব ধুনীয়াকৈ দোকানত উলিয়াই দিব পাৰিব ব্যৱসায়টো আগবঢ়াই নিব পাৰিব এতিয়া দোকানত ধৰি লওক দিবলৈ আপোনালোকৰ বক্স নাথাকে এতিয়া এনেহেনকে ধৰি লওক আপোনালোকে এই চাবোনবোৰ বনাই এই বক্সৰ ভিতৰত সোমাই ধুনীয়াকৈ দিব পাৰিব এনেকুৱাকে যদি আপোনালোকেও এই চাবোনৰ ব্যৱসায়টো কৰিব বিচাৰে কোনোবাই ধৰি লওক এনেই আছে ঘৰত এনেই থকাত কৰি আপোনালোকে যদি কিবা এটা ইনকাম কৰিব বিচাৰে এই চাবোনৰ ব্যৱসায়টো আপোনালোকে কৰিব পাৰে আৰু একেবাৰে কম মূলধন লৈ আপোনালোকে কৰিব পৰা ব্যৱসায় আৰু আপোনালোকৰ ধুনীয়া কৰি চলি থাকিব কাৰণ এইটো ব্যৱসায় আপোনালোকৰ বহুতে কৰি আছে আৰু এইটো ব্যৱসায় কৰিয়ে তেওঁলোকৰ ঘৰবোৰ চলি আছে যিহেতু আমি সাপ্লাই দিওঁ আমি গম পাওঁ কেনেকুৱা ব্যৱসায়টো তাৰমানে চলিছে আৰু আপোনালোকেও এইটো ব্যৱসায় কৰিব পাৰে ধুনীয়া ব্যৱসায় আৰু কাৰণ বেনিফিটছ আছে আপোনাৰ চাবোনটো বহুতখিনি বেনিফিটছ আছে আপোনালোকৰ যিখিনি ধৰি লওক স্কিনৰ প্ৰব্লেম থাকে আপোনালোকে এইটো চাবোন ব্যৱহাৰ কৰিলে বহুত ধুনীয়া কৰি যায় এইবিলাক বেনিফিটছৰ কাৰণে আপোনালোকৰ চাবোনটো চেলো হয় ধুনীয়া কৰি আৰু আপোনালোকে যদি আহিব বিচাৰে বৰপেটা টাউনলৈকে আহি আমাৰ তাতে প্ৰশিক্ষণটো ল'ব পাৰে আৰু যদি আহাৰ অসুবিধা আপোনালোকৰ ডিষ্টেঞ্চ বেছি যিকোনো প্ৰব্লেমৰ কাৰণে যদি আহাৰ অসুবিধা আপোনালোকে অনলাইন যোগে ধুনীয়া কৰি প্ৰশিক্ষণটো ল'ব পাৰে আমি অফলাইন যেনেকৈ আপোনালোকক দেখাই দিয়া দেখি আছে আপোনালোকক অনলাইনো আমি ধুনীয়া কৰি গোটেইখিনি বস্তু দেখাই দিয়া হয় আৰু আপোনালোকে আমাৰ তাতে প্ৰশিক্ষণটো ল'লে সঠিক জোখ-মাখটো পাব আপোনালোকে পাৰফেক্টকৈ চাবোনটো বনাই ধুনীয়া কৰি দোকানত উলিয়াই দিব পাৰিব আপোনালোকৰ ব্যৱসায়টো ধুনীয়া কৰি চলি থাকিব আৰু আপোনালোকে মাৰ্কেটিং কেনেকৈ কৰিব নিজৰ ব্ৰেণ্ড এটা কেনেকৈ বনাব আৰু আপোনালোকে কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিব সকলোখিনি আপোনালোকক ধুনীয়া কৰি শিকাই দিয়া হয় আৰু আপোনালোকে আমাৰ তাতে প্ৰশিক্ষণটো ল'লে ISO চাৰ্টিফাইড গভৰ্ণমেণ্ট ৰেজিষ্টাৰ চাৰ্টিফিকেট এখন পাব সেইখন লৈ আপোনালোকে ধুনীয়া কৰি ব্যৱসায়টো কৰি থাকিব পাৰিব
আৰু বহুতে ধৰি লওক আপোনালোকৰ মাজৰে কিছুমানে সোধে যে বাইদেউ তেলতেলীয়া হয় বা ঢিলা হয় বা ঘামি যায়, এইবোৰ অসুবিধা লৈ তেওঁলোকে ফোন কৰে। আপোনালোকে ইউটিউবত চাই বনালে কোনোপধ্যে পাৰফেক্ট নহ'ব। আপোনালোকে যদি ব্যৱসায় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰশিক্ষণটো ল'ব লগা একদম জৰুৰী, কাৰণ কি বনাইছে আপোনালোকে, কিমানখিনি ইনগ্ৰিডিয়েণ্টছ দিলে স্কিনত কাম কৰিব সেইটোতো জানিব লাগিব। নহ'লে নিজৰ স্কিনত ইউজ কৰিবলৈ আপোনালোকৰ ৰিস্ক আছে। আৰু বেলেগক ধৰি লওক তুলি দিয়া, কিবা এটা পইচা লৈ আপোনালোকে বেলেগক এক পিচ চাবোন হাতত তুলি দিয়াটো কিমান গ্ৰহণযোগ্য। সেইবাবে আপোনালোকে যদি ট্ৰেইনিংটো ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীনত নাম্বাৰটো দিয়া আছে, যদি বিচাৰে যোগাযোগ কৰিলে হ'ল। আৰু আমাৰ যিখিনি ধৰি লওক হাউচ ৱাইফ আছে বা কোনোবা সেনেকুৱা নিবনুৱা আছে কৰিব পৰা ব্যৱসায়, আপোনালোকে কৰিব পাৰে, এইটো ব্যৱসায় কৰি চাব পাৰে। আজি এখানে আহিছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা। ওদালগুৰি কোন ঠাই? ওদালগুৰি আমাৰ পোষ্ট অফিচ খাগৰা বাজাৰ, ভিলেজ ইটেনবাৰী। ক্লাছটো মই বুজি পাইছিলে। হয়, মই ক্লাছটো ভালদৰে বুজি পাইছো। ক্লাছ কৰি বাইদেৱে ভালকে শিকাইছে আমাক। মই আৰু কৰিও চাইছো, ভালে হৈছে। হয়, মই বনাম ঘৰত। হয়, হয়। MOUSUM INDUSTRY ফালৰ পৰা থেংক ইউ। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। দীপশিকা ব্লগছ বুলি আছে। আজিলৈ আহিছো, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।